সৰুপথাৰ কলেজ এক সোণালী ভৱিষ্যত। সৰুপথাৰ কলেজ শৈশৱতো বিচাৰি নোপোৱা এক অভিজ্ঞতা। সৰুপথাৰ কলেজ বিভিন্ন ধৰ্ম জাতি জনজাতিৰ সন্তান একলগ হোৱাৰ এখন মঞ্চ। সৰুপথাৰ কলেজ যেন এজনী মৰম লগা যুৱতী। সৰুপথাৰ কলেজ প্ৰত্যেকটো বিভাগ একোটি নিভাঁজ সৰু সৰু সুখী পৰিয়াল। পৰিয়ালৰ সদস্যসকল আমাৰ ভগৱান, আমাৰ অধ্যক্ষ কলেজৰ শংকৰ, যাৰ চিন্তাত আমাৰ সৰুৱে আজি ইমান সন্তানৰ দায়িত্ব ল'ব পৰা হৈছে। আমিবোৰ সকলো যেন ল'ৰালিৰ বন্ধু। দুষ্ট কথাৰে আৰম্ভ হয় আমাৰ প্ৰতিটো দিন আৰু আৱেগেৰে শেষ হয় 2 বজাৰ সময়খিনি। গধুৰ গধুৰ কিতাপক আমি ভাল নাপাওঁ সঁচা, কিন্তু গধুৰ গধুৰ মনৰ আমাৰ শিক্ষাগুৰু আমাৰ মনবোৰৰ পৰিচালক। অফিচত আমাৰ কামবোৰ কৰি থকা খঙাল মনৰ মানুহবোৰলৈ হয়তো মনত পৰিব। ফৰ্ম ফিলাপৰ অহংকাৰী বেলিটোৱে দগবাজ কৰিবলৈ আমাৰ দেহ আৰু মগজু কেতিয়াও বিচাৰি নাপাব। সৰুপথাৰ কলেজ আৰু 5 বছৰ যেন ডিগ্ৰী কৰিম তেনে এক মানসিকতা। সৰু মন নাই আমাৰ তোক এৰি যাবলৈ। যাওঁগৈ সৰু, নতুন কথা শিকিবলৈ, নতুন লগ পাবলৈ। শূন্য শূন্যৰ জীৱনটোৰ বাবে স্মৃতি মোহাৰি যাওঁগৈ। তই থাক, এনেকেই থাক। আমি তোক বৰ ভাল পাওঁ সৰু। কথা দিছোঁ আজি তোক, তোৰ নাম ডিব্ৰু গুৱাহাটীত জিলিকি থাকিব। আমি হেনো কাৰ? আমি সৰুপথাৰ মহাবিদ্যালয়ৰ।